হেল্ল' ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টো আলোচনা কৰিম ক্লাছ 9ৰ অনুশীলনী 2.2। অনুশীলনী 2.2 এক নম্বৰ কুৱেশ্যন দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া নেকি এক নম্বৰ কি দিয়া আছে x = 0 হয়, দুই নম্বৰ দিয়া আছে x = -1 হয় আৰু x = কিমান হয় 2 হয়। অৰ্থাৎ কি কৈছে যেতিয়া নেকি কি হ'ব x ৰ ভেলু 0 হ'ব তেতিয়াহ'লে ইয়াৰ ভেলু কিমান হ'ব আৰু x ৰ ভেলু যেতিয়া 1 হ'ব তেতিয়াহ'লে এই বহুপদটোৰ ভেলু কিমান হ'ব আৰু x ৰ ভেলু যেতিয়া 2 হ'ব এই বহুপদটোৰ ভেলু কিমান হ'ব সেইটো ওলাব লাগে। আজি ভিডিঅ'টো অতি লং হ'ব, গতিকে তোমালোকে ধৈৰ্য সহকাৰে চাই থাকা। আজি অনুশীলনী 2.2 গোটেইখিনি কৰা হ'ব, গতিকে অলপ ধৈৰ্য সহকাৰে তোমালোকে চাই থাকা, ঠিক আছে। প্ৰথম কুৱেশ্যনটো উত্তৰ আছে, আমি এনেকৈ ধৰিম ধৰা হ'ল এইটো আমি px বুলি ধৰিলোঁ, ঠিক আছে। এইটো কি ধৰিলোঁ px = আমি কি কৰিলোঁ 5x - 4x² প্লাছ কিমান আছে 3 আছে। এতিয়া চোৱা যেতিয়া কি কৈছে x = কি হ'ব 0 হ'ব, অৰ্থাৎ ইয়াত য'ত x আছে তাতে আমি কি কৰিম 0 পুট কৰিম, ইয়াতো x আছে ইয়াতো 0 পুট কৰিম, ঠিক আছে। তেতিয়াহ'লে আমি x ৰ ঠাইত আমি কি কৰিম 0 পুট কৰিম, তেতিয়াহ'লে p x ৰ ঠাইত আমি কি পুট কৰিম 0 বহাম, ঠিক আছে। = কি থাকিব 5, এইটো 5টো এইটো 5, তাৰপিছত x = কিমান আছে 0 আছে সেইকাৰণে 0 পুট কৰিলোঁ, মাইনাছ এইটো 4টো এইটো 4 ইনটু x² আছে, x ৰ ভেলু কিমান আছে আমি আগতে লৈছোঁ 0² প্লাছ 3, অৰ্থাৎ কি হ'ব 5 × 0 কিমান হ'ব 0 হ'ব, মাইনাছ এইটো পাৰ্টটো 0 হ'ব প্লাছ 3 = কিমান হ'ব 3 হ'ব, অৰ্থাৎ p0 ৰ ভেলু কিমান হয় কিমান হ'ব 3 হ'ব। অৰ্থাৎ x = 0 হ'লে px = কিমান হ'ব 3 হ'ব, ঠিক আছে। একেবাৰে ইজি হয়, অৰ্থাৎ x = 0 হ'লে য'ত x আছে তাতে 0 বহাম, ঠিক আছে। নেক্সটটো কৰোঁ, দুই নম্বৰটো কি দিয়া আছে, দুই নম্বৰ দিয়া আছে x = -1। এতিয়া য'ত x আছে ইয়াতো x আছে ইয়াতো x আছে, য'ত x আছে তাতে -1 পুট কৰিম, ঠিক আছে। p -1 x ৰ ঠাইত কি কৰিলোঁ -1 বহালোঁ। এতিয়া চোৱা এইটো 5 এই 5টো বহালোঁ ইনটু x ৰ ঠাইত আমি কি বহাম x = কিমান লৈছোঁ এইটো -1, গতিকে -1 মাইনাছ 4 ইনটু -1 তাৰ ওপৰত কি আছে স্কুৱাৰ আছে প্লাছ 3 আছে। এতিয়া চোৱা 5 × 5, এই ইয়াৰ আগত কি আছে একো নাই আছে প্লাছ আছে, প্লাছে মাইনাছে কিমান হ'ব মাইনাছ হয়, তেতিয়াহ'লে এইটো কি আছে মাইনাছ, কাৰণ -1ক স্কুৱাৰ কৰিলে অনলি 1 হৈ যাব, কিন্তু কি হ'ব 4 হ'ব প্লাছ কিমান হ'ব 3 হ'ব। এতিয়া চোৱা -5 আৰু -4 কিমান হ'ব -9 হ'ব প্লাছ 3। এতিয়া চোৱা -9ৰ পৰা যদি প্লাছ 3 গুচি যায় কিমান থাকিব -6 থাকিব, অৰ্থাৎ এতেকে x = যদি -1 হয় তেতিয়াহ'লে কি হয় px = কিমান হ'ব -6 হ'ব, ঠিক আছে। তোমালোকে লিখি লোৱা নহ'লে স্ক্ৰীনশ্বট মাৰি লোৱা। 3 নম্বৰ কুৱেশ্যন দিয়া আছে x = only 2, য'ত x আছে তাতে কি বহাম আমি 2 বহাম, ইয়াতে x আছে 2 বহাম, ইয়াতে x আছে কিমান বহাম 2 বহাম, অৰ্থাৎ p x ৰ ঠাইত কি বহালোঁ 2 বহালোঁ, -2 নহয়, p x ৰ ঠাইত কি বহাম 2 বহাম ইকুৱেল কিমান হ'ব 5 × 2, কাৰণ 5টো এইটো 5 এই x ৰ ঠাইত আমি কি বহাইছোঁ 2 বহাইছোঁ, -4 ইনটু কিমান হ'ব 2² প্লাছ 3, অৰ্থাৎ এইটো কিমান হ'ব 10 হৈ যাব, মাইনাছ এইটো 2 × 4, 4ৰ লগত 4 যোগ ইনটু হ'লে কিমান হ'ব 16 হ'ব প্লাছ 3। এতিয়া চাওক এই প্লাছ 3 আৰু প্লাছ 10 কিমান হ'ব 13 হ'ব, মাইনাছ কিমান হ'ব 16, তেতিয়াহ'লে -16ৰ পৰা 13 গুচি গ'লে কিমান থাকিব -3 থাকিব, গতিকে p2 হ'লে গতিকে x = যদি 2 হয় তেতিয়াহ'লে কি হ'ব px = কিমান হ'ব -3 ওলাই আহিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক, 2 নম্বৰ কুৱেশ্যন চাওক কি আছে। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ বহুপদটোৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 ভেলু নিৰ্ণয় কৰিব লাগে, ঠিক আছে। ইয়াত একোটা কুৱেশ্যন তিনিবাৰ কৰিব লাগিব, তোমালোকে চাই থকা কি আছে py
ইজ ইকুৱেল টু কিমান দি আছে y স্কোৱাৰ মাইনাছ y প্লাছ 1 এতিয়া কি দি আছে p0 ল'ম আগৰ নিচিনা p0 অৰ্থাৎ কি আছে y ঠাইত কি আছে 0 আছে য'ত y আছে তাতে 0 বহাম অৰ্থাৎ কি হ'ব এইটো কি হ'ব এইটো y আছে সেইকাৰণে 0 বহালো ওপৰত স্কোৱাৰ আছে কাৰণে স্কোৱাৰ কৰি দিলোঁ মাইনাছ এইটো y আছে সেইকাৰণে 0 বহাম প্লাছ 1 অৰ্থাৎ কি হ'ব এইখিনি পাৰ্টটো 0 হৈ যাব এইটো পাৰ্ট কিমান থাকিব 1 থাকিব অৰ্থাৎ কি হ'ব p0 ইজ ইকুৱেল টু 1 তাৰপিছত p1 পুট কৰি দিয়া p1 কিমান হ'ব য'ত y আছে তাত 1 বহাই দিম অৰ্থাৎ কি হ'ব 1 স্কোৱাৰ মাইনাছ 1 হ'ব প্লাছ 1 হ'ব ইজ ইকুৱেল টু 1ক স্কোৱাৰ কৰিলে 1 হ'ব তাৰপিছত চোৱা এইটো লগত এইটো কেনচেল যদি কৰোঁ তেতিয়াহ'লে এইটো কি হ'ব 0 হৈ যাব অৰ্থাৎ কিমান হ'ব 1 p1 ইজ ইকুৱেল টু কিমান হ'ব 1 হ'ব আকৌ p2 এইটো p2 ল'ব দিছে তেতিয়াহ'লে p2 ইকুৱেল এইটোতে বহাই দিয়া কি আছে y ঠাইত কি আছে 2 আছে তেতিয়াহ'লে য'ত y আছে তাতে 2 বহাম ঠিক আছে তেতিয়াহ'লে আমি এইটো কি আছে 2 স্কোৱাৰ মাইনাছ 2 প্লাছ 1 কি হয় মাইনাছ 2 প্লাছ 1 তেতিয়াহ'লে এই 1 আৰু এই 4 কিমান হ'ব 5 হ'ব মাইনাছ 2 ইকুৱেল 5ৰ পৰা যদি 2 গুচি যায় কিমান থাকিব 3 থাকিব অৰ্থাৎ p2 ইকুৱেল কিমান হ'ব 3 হ'ব ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবা আৰু আজিৰ ভিডিঅ'টো অলপ লং হ'ব তোমালোকে ধৈৰ্য সহকাৰে চাই থাকিবা কাৰণ গোটেইখিনি বস্তু কৰিম আজি 15 2.2 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে pt ইকুৱেল 2 প্লাছ t প্লাছ 2t স্কোৱাৰ মাইনাছ t কিউব ঠিক আছে এতিয়া প্ৰথমতে কি ল'ম p0 ল'ম তেতিয়া p0 ল'লে কি হ'ব চোৱা য'ত ইয়াত t আছে t ঠাইত আমি 0 বহাইছোঁ য'ত t আছে তাতেই 0 বহাই যাব অৰ্থাৎ কি হ'ব 2 to 2 থাকিব প্লাছ এই t ঠাইত এইটো t হয় এই t ঠাইত কি বহাম আমি 0 বহাম প্লাছ 2 ইনটু কি হ'ব 0 স্কোৱাৰ মাইনাছ 0 কিউব তেতিয়াহ'লে চোৱা 2 এই পাৰ্টটো কি হ'ব আল্টিমেট 0 হৈ যাব এই গোটেইখিনি বস্তু এইখিনি 0 হৈ যাব অৰ্থাৎ এইখিনি 0 হৈ যাব অৰ্থাৎ আমি কি লিখিব পাৰোঁ p0 ইকুৱেল কিমান লিখিব 2 লিখিব পাৰোঁ ঠিক আছে একেবাৰে ইজি হয় তোমালোকে দুবাৰমান প্ৰেক্টিছ কৰিলে আহি যাব আৰু অংকত যিমান প্ৰেক্টিছ কৰিবা সিমানেই পাৰিবা এতিয়া ল'ম p ঠাইত t ঠাইত আমি কি ল'ম 1 ল'ম এই 2 to 2 প্লাছ এইটো কি হয় t হয় তেতিয়াহ'লে এই t ঠাইত আমি কি বহাম 1 বহাম প্লাছ 2 ইনটু কি হ'ব 1 স্কোৱাৰ 2 ইনটু কিমান হ'ব 1 স্কোৱাৰ মাইনাছ 1 কিউব এতিয়া চোৱা 2 প্লাছ 1 প্লাছ এইটো 1 স্কোৱাৰ কৰিলে 1 হ'ব আৰু 2 গুণ কিমান হ'ব 2 হ'ব আকৌ এইটো যদি 1ক কিউব কৰা হয় কিমান হ'ব 1 হ'ব এতিয়া প্লাছখিনি প্লাছ কৰি লোৱা এইটো প্লাছ আছে এইটো প্লাছ আছে এইটো প্লাছ আছে কিমান হ'ব 5 হ'ব মাইনাছ 1 ইকুৱেল কিমান হ'ব 4 এতেকে p1 হ'লে কিমান হ'ব 4 ওলাই আহিব ঠিক আছে এইখিনি লিখি লোৱা p2 is equal to 2 plus t plus 2t minus t cube এতিয়া আমি p2 ভ্যালু লাম p2 ভ্যালু কিমান 2 plus t ঠাইত য'ত t আছে তাতে কি বহাম আমি 2 পুট কৰি দিম 2 plus এটো 2 into কি হ'ব 2 হ'ব plus আৰু এটো মাইনাস আছিল কি হ'ব minus 2 কিউব এটা সোয়া এই 2 লগত 2 প্লাস হলে কিমান হ'ব 4 হৈ যাব প্লাস এটো 4 হৈ যাব মাইনাস এটো কিমান হ'ব 8 হ'ব কাৰণ এটো কিয় কাৰণে 8 হ'ল 2 into 2 into 2 2 গুণ 4 4 গুণ 8 ঠিক আছে এখিনি 8 হৈ গ'ল গতিকে এটো কি হ'ব 8 হ'ব এটো প্লাস কৰিলে এটো যদি প্লাস কৰি 8 হৈ যাব এটো মাইনাস 8 এটা 8 ৰ পৰা 8 গ'লে কিমান থাকিব 0 থাকিব অৰ্থাৎ কি হ'ব p2 ভ্যালু কিমান 0 ঠিক আছে
তেতিয়াহ'লে 3 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা px ইজিকেল টু কি আছে x কিউব তেতিয়াহ'লে p0 ভ্যালু ওলাই দিয়া কিমান হ'ব 0 কিউব অৰ্থাৎ কিমান হ'ব এইটো 0 হৈ যাব আকৌ p1 ৰ ভ্যালু ওলাই দিয়া ইজিকেল টু কিমান হ'ব 1 কিউব ইজিকেল কিমান হ'ব 1 হৈ যাব আৰু p2 কৰিলে কিমান হ'ব 2 কিউব ইজিকেল টু কিমান হ'ব 8 হৈ যাব ঠিক আছে একেবাৰে ইজি হয় 1 নম্বৰ কোৱেশ্চন আহিব পাৰে গতিকে তোমালোকে ধ্যান দি এখিনি সলভ কৰিবা 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে চোৱা px ইজিকেল টু x minus 1 into x plus 1 চোৱা এটা এটা ফৰ্মুলাত পৰি আছে ফৰ্মুলাটো নিশ্চয় পাইছা তোমালোকে যদি a স্কয়াৰ minus b স্কয়াৰ হয় কি হ'ব a plus b into a minus b হয় তেতিয়াহ'লে এটো a ধৰা এটো b ধৰা এটো a ধৰা এটো b ধৰা তেতিয়াহ'লে আমি কি লিখিব x স্কয়াৰ minus 1 স্কয়াৰ লিখিব পাৰো অৰ্থাৎ কি হ'ব x স্কয়াৰ minus 1 অৰ্থাৎ px ৰ ভ্যালু কিমান x স্কয়াৰ minus 1 এতেকে আমি p0 ভ্যালু পুট কৰি দিও তেতিয়া যত x আছে তাতে কি আমি 0 পুট কৰিম 0 স্কয়াৰ minus 1 অৰ্থাৎ কি হ'ব এটো স্কয়াৰ কৰিলে 0 ক স্কয়াৰ কৰিলে জানা তোমালোক সকলোৱে জানা কি হ'ব 0 হ'ব অৰ্থাৎ কি হ'ব এটো -1 হৈ যাব এটো উঠি যাব অৰ্থাৎ p0 ভ্যালু কিমান হ'ব -1 ঠিক আছে তাৰপিছত 2 নম্বৰ p1 ৰ ভ্যালু পুট কৰি দিয়া p1 ৰ ভ্যালু পুট কৰিলে কি হ'ব 1 স্কয়াৰ হ'ব -1 এটা চোৱা 1 ক যদি স্কয়াৰ কৰো 1 এ হ'ব আৰু -1 টো 1 1 ৰ পৰা যদি 1 গুচি যায় কিমান থাকিব 0 থাকিব অৰ্থাৎ কি হ'ব p1 ইকুৱেল 0 হৈ যাব ঠিক আছে আমি p2 ভ্যালু ওলাব লাগে p2 ভ্যালু কিমান হ'ব তোমালোকে কমেন্টত জনাবা এটো তোমালোকৰ কাৰণে কি আছে হোমৱৰ্ক আছে এখিনি কৰি তোমালোকে কমেন্টত জনাবা ঠিক আছে গতিকে নেক্সট কোৱেশ্চনটো চাও 2 নম্বৰ কোৱেশ্চনটো চাও 2 নম্বৰ কোৱেশ্চনটো কি আছে চালো 3 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা কাখত উল্লেখ কৰা মানবোৰ বহুপদৰ শূন্য হয় নে নহয় এটো সত্যাপন কৰিব লাগে ঠিক আছে এটো মান দিয়া আছে আৰু এটো px ৰ ভ্যালু দিয়া আছে এটো ইয়াৰ মান হয় নে নহয় এটো কি কৰিব লাগে প্ৰুফ কৰিব লাগে ঠিক আছে আমি এনেকৈ কেনে কৰিম চোৱা এক নম্বৰটো দিয়া আছে px ইকুৱেল 3x + 1 আৰু x ৰ ভ্যালু কিমান দিয়া আছে -1/3 দিয়া আছে তেতিয়া হলে আমি এই ইয়াত পুট কৰিম অৰ্থাৎ ইয়াত পুট কৰিম যদি px ৰ ভ্যালু 0 ওলায় তেতিয়া হলে কি হ'ব 0 হ'ব আৰু যদি px ৰ ভ্যালু এই px ৰ ভ্যালু মানটো যদি 0 নোলায় 0 নোলায় তেতিয়া হলে ইয়াৰ উৎপাদক এটো নহয় গতি আমি প্ৰুফ কৰি চাও কেনেকৈ p x ৰ ঠাইতে আমি কি পাতিম -1/3 ইজিকেল টু 3 ইনটু এইটো যে x আছে x ৰ ঠাইতে আমি কি পুট কৰিছো x ৰ ভ্যালু কিমান ল'ব লাগে -1/3 এটো প্লাস টু প্লাস আছে প্লাস দি দিয়া এটো কি আছে 1 টু 1 আছে 1 দি দিয়া এটো কি কৰো এটা ব্ৰেকেট দি দিও তেতিয়া হলে চোৱা যদি এটো লগত আমি এটো ক্যান্সেল কৰো ইজিকেল কি থাকিব -1 থাকিব আকৌ +1 থাকিব এটা -1 ৰ পৰা +1 গুচি গলে কিমান থাকিব 0 থাকিব অৰ্থাৎ p -1/3 এটো লেটাৰ হৈছে p -1/3 ইকুৱেল কিমান হয় 0 হয় যদি px ৰ ভ্যালু 0 ওলায় যি ভ্যালু বহালে px ৰ ভ্যালু 0 ওলাব হেতু তাৰ শূন্য হ'ব গতিকে আমি কি লিখিব পাৰো এতেকে x ইজিকেল টু মাইনাস কি আছে এতেকে x ইজিকেল টু কি আছে -1/3 কি হ'ব px ৰ 0 হ'ব ঠিক আছে একেবাৰে ইজি হয় ফাৰ্ষ্টৰ পৰা চাবা যদি বুজি নোপোৱা তেতিয়ালে কমেন্ট কৰিবা ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো কি আছে 2 নম্বৰ কোৱেশ্চন আছে px ইকুৱেল 5x - π আৰু x ৰ ভ্যালু কিমান আছে 4/5 তেতিয়ালে আমি ইয়াত পুট কৰিম
তাৰপিছত পি ঠাইত আমি কি লিখিম 4/5 ইকুৱেল 5 ইনটু এক্সৰ ঠাইত আমি কি লিখিছোঁ 4/5 গতিকে আমি কি লিখিম 4/5 লিখিম মাইনাছ পাই ইজ ইকুৱেল টু যদি এইটোৰ লগত মই এইটো যদি কেঞ্চেল কৰোঁ কি থাকিব 4 মাইনাছ কি থাকিব পাই তেতিয়াহ'লে এইটো কি হয় 0 নহয় অৰ্থাৎ কি হয় পি এক্স ইকুৱেল নট 0 গতিকে আমি কি লিখিব পাৰোঁ x ইকুৱেল 4/5 pxৰ 0 নহয় ঠিক আছে একেবাৰে ইজি হয় 3 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে px ইকুৱেল x স্কোৱাৰ মাইনাছ 1 x ইকুৱেল 1 আৰু মাইনাছ 1 এইটো দুবাৰ পুট কৰিব লাগিব এতিয়া চোৱা p ঠাইত এবাৰ 1 পুট কৰি লওঁ কিয়নো 1 স্কোৱাৰ মাইনাছ কিমান হ'ব 1 হ'ব অৰ্থাৎ 1ক স্কোৱাৰ কৰিলে 1 পাম আকৌ মাইনাছ 1 অৰ্থাৎ কি হ'ব 1ৰ পৰা 1 গ'লে 0 অৰ্থাৎ p1 ইজিকেল টু কিমান হ'ব 0 হ'ব ঠিক আছে তাৰপিছত p ইকুৱেল মাইনাছ 1 পুট কৰি চাওঁ ইয়াত কিমান হ'ব মাইনাছ 1 হোল স্কোৱাৰ মাইনাছ 1 ইজিকেল টু কিমান হ'ব 1 হ'ব মাইনাছ 1 ইজ ইকুৱেল কিমান হ'ব 0 হ'ব 1ৰ পৰা 1 গ'লে 0 হ'ব অৰ্থাৎ আমি দেখা পালোঁ কি p মাইনাছ 1 বা p1ৰ ক্ষেত্ৰত আমি গোটেইখিনি কি পালোঁ 0 পালোঁ এতেকে x ইকুৱেল 1 আৰু মাইনাছ 1 কি হ'ব pxৰ 0 হ'ব ঠিক আছে তোমালোকে নিজে প্ৰেক্টিছ কৰিবা এইখিনি 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা px ইকুৱেল x প্লাছ 1 আকৌ x মাইনাছ 2 কি কৰিব লাগে x ইকুৱেল মাইনাছ 1 এবাৰ ল'ব লাগে আকৌ 2 ল'ব লাগে ঠিক আছে এইখিনি আমি সমাধান কৰি লওঁ px কি কৰোঁ x দি x মাইনাছ 2 এবাৰ ইনটু কৰি দিওঁ এই x দি এইটো ইনটু কৰিছোঁ আকৌ প্লাছ 1 দি x মাইনাছ 1ক ইনটু কৰিছোঁ এইটো 2 হ'ব লাগে x মাইনাছ 2 ইনটু কৰিছোঁ গতিকে এইটো কি হ'ব x স্কোৱাৰ মাইনাছ 2x হ'ব প্লাছ এইটো কি হ'ব x মাইনাছ 2 তেতিয়াহ'লে চোৱা x স্কোৱাৰ ইয়াত দুটা x আছে ইয়াত এটা x আছে কি হ'ব মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ হৈ যাব আৰু কি হ'ব x হ'ব আৰু মাইনাছ 2 অৰ্থাৎ px ইজ ইকুৱেল টু x স্কোৱাৰ মাইনাছ x মাইনাছ 2 এতিয়া x ইজ ইকুৱেল টু কিমান মাইনাছ 1 পুট কৰিম ইয়াত বহাই যদি পাওঁ তেতিয়াহ'লে p মাইনাছ 1 ইকুৱেল আমি কি ক'ম মাইনাছ 1 হোল স্কোৱাৰ মাইনাছ 1 মাইনাছ 2 তেতিয়াহ'লে এইটোক যদি আমি স্কোৱাৰ কৰোঁ কিমান হ'ব 1 পাম আকৌ মাইনাছ মাইনাছে এইটো প্লাছ হৈ যাব প্লাছ 1 আকৌ মাইনাছ 2 থাকিব ঠিক আছে তেতিয়াহ'লে কি হ'ব 2 মাইনাছ 2 ইকুৱেল কি হ'ব 0 হৈ যাব আকৌ আমি x ইজ ইকুৱেল টু কি বহাম এইটো 2 বহাম x ইজ ইকুৱেল টু কিমান হ'ব 2 বহাম এই ইকুৱেশ্যনতে তেতিয়াহ'লে চোৱা p2 ইকুৱেল কি হ'ব 2 স্কোৱাৰ মাইনাছ 2 হ'ব মাইনাছ 2 হ'ব তেতিয়াহ'লে এইটো 2ক যদি স্কোৱাৰ কৰোঁ কিমান হ'ব 4 হৈ যাব মাইনাছ এইটো মাইনাছ 2 আৰু মাইনাছ 2 মাইনাছ কিমান হ'ব 4 হ'ব প্লাছ 4ৰ পৰা মাইনাছ 4 গুচি গ'লে কিমান থাকিব 0 থাকিব অৰ্থাৎ p2 ইকুৱেল কিমান হ'ব 0 হ'ব গতিকে আমি দেখা পালোঁ যে দুটাতে কি হ'ল 0 ওলালে গতিকে আমি কি লিখিব পাৰোঁ এতেকে x ইজ ইকুৱেল টু -1 আৰু 2
পি এক্সৰ 0 হ'ব ঠিক আছে মই আগতে কৈছোঁ ভিডিঅ'টো লং হ'ব গতিকে তোমালোকে ধৈৰ্য সহকাৰে চোৱা তোমালোকৰ লাভ হ'ব আগন্তুক এক্সামত একেবাৰে ইজি হ'ব তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা লাহে লাহে ইজি হৈ আহিব আৰু যদি বুজি পোৱাত কিবা খেলিমেলি হৈছে তেতিয়াহ'লে ভিডিঅ'টো আকৌ চোৱা ৰিপিট চোৱা ইউটিউবত টোটেলি ফ্ৰী কৰি আছে গতিকে কোনো ধৰণৰ টেনশ্যন নোলোৱাকৈ প্ৰেক্টিছ কৰি যায় 5 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে পি এক্স ইজিকেল টু এক্স স্কুৱাৰ এতিয়া এক্স ইজিকেল টু কি হয় 0 হ'ব লাগে এই কুৱেশ্যনটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে যে পি এক্স হয়নে নহয় এইটো চেক কৰিব লাগে ঠিক আছে একেবাৰে ইজি হয় সেইকাৰণে মই হোমৱৰ্ক দিছোঁ তোমালোকক ঠিক আছে নিজে কৰিবা আৰু কোনে আগত কৈ দিব পাৰে তোমালোকে কমেণ্টত জনাবা নেক্সট কুৱেশ্যনটো চাওঁ 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে চোৱা পি এক্স ইকুৱেল এল এক্স প্লাছ এম য'ত এক্স ইজিকেল টু মাইনাছ এম বাই কি হয় এল হয় ঠিক আছে তেতিয়াহ'লে আমি কি কৰিম এক্সৰ ভেলু কি কৰিম আমি মাইনাছ এল বা এম বাই এল ল'ম এক্সৰ ভেলু কি ল'ম মাইনাছ এম বাই এল ল'ম অৰ্থাৎ পি মাইনাছ এম বাই এল হ'লে তেতিয়াহ'লে এলটো এল থাকিব দিয়া ইনটু এক্সৰ ঠাইত আমি কি বহাম মাইনাছ এম বাই এল এইটো ব্ৰেকেট দি দিওঁ প্লাছ এম এটা চোৱা এইটোৰ লগত যদি মই এইটো কেঞ্চেল কৰি দিওঁ ইজিকেল কি থাকিব মাইনাছ এম থাকিব আৰু প্লাছ এম থাকিব এটা মাইনাছ এম আৰু প্লাছ এম ইজিকেল কিমান হ'ব 0 হৈ যাব অৰ্থাৎ পি এক্স ইকুৱেল কিমান হ'ব 0 এতেকে এক্স ইজিকেল টু মাইনাছ এম বাই এল কি হয় পি এক্সৰ 0 হয় ঠিক আছে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা ইমান কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ চাই লওঁ কি আছে 7 নম্বৰটো দিয়া আছে পি এক্স ইজিকেল টু ফাইভ এক্স স্কুৱেৰ মাইনাছ 1 য'ত এক্স ইজিকেল টু কি হ'ব লাগে মাইনাছ 1 বাই ৰুট 3 আৰু 2 বাই ৰুট 3 হ'ব লাগে ঠিক আছে এইখিনি আমি এক্সৰ ভেলু প্ৰথমতে কি কৰিম মাইনাছ 1 বাই ৰুট 3 ল'ম এতিয়া ইয়াত পুট কৰি দিয়া কিমান হ'ব পি মাইনাছ 1 বাই ৰুট 3 ইকুৱেল 3 ইনটু কিমান হ'ব মাইনাছ 1 বাই ৰুট 3 হোল স্কুৱাৰ মাইনাছ 1 এইখিনি নিশ্চয় বুজি পাইছা এইখিনি ফৰ্মুলা মতে পাতিছোঁ এইটো পি এক্স ইকুৱেল এইটো 3 এইটো 3 এই এক্সৰ ঠাইত কি পাতিছোঁ এক্সৰ ভেলু কিমান লৈছোঁ ইমান মাইনাছ 1 বাই ৰুট 3 সেইকাৰণে এইটো ব্ৰেকেট দি এইটো স্কুৱাৰ আছে কাৰণে ইয়াত স্কুৱাৰ দিছোঁ আৰু এই মাইনাছ থকাৰ কাৰণে এইটো মাইনাছ দিছোঁ ঠিক আছে তেতিয়াহ'লে 3 এইটো মাইনাছটো প্লাছ হৈ যাব 1ক স্কুৱাৰ কৰিলে 1 পাম আৰু ৰুটক যদি স্কুৱাৰ কৰা হয় অনলি 3 ৰুটে ওলাই আহিব মাইনাছ 1 এতিয়া এইটোৰ লগত যদি মই এইটো কেঞ্চেল কৰি দিওঁ এই 3 লগত 3 যদি কেঞ্চেল কৰি দিওঁ কিমান থাকিব 1 থাকিব আৰু মাইনাছ 1 থাকিব তেতিয়াহ'লে 1ৰ পৰা 1 গ'লে কিমান হ'ব 0 হ'ব হয়নে তাৰপিছত এটা আমি এক্স ইজিকেল টু কি বহাম 2 বাই কি বহাম ৰুট 3 বহাম ইয়াত বহবুট কৰি দিয়া অৰ্থাৎ পি 2 বাই ৰুট 3 ইকুৱেল 3 ইনটু কিমান হ'ব 2 বাই ৰুট 3 হোল স্কুৱাৰ মাইনাছ 1 এতিয়া চোৱা 3 ইনটু 2ক যদি স্কুৱাৰ কৰা হয় কিমান হ'ব 4 হ'ব আৰু ৰুট 3ক যদি স্কুৱাৰ কৰা হয় অনলি 3 এটা ওলাই আহিব মাইনাছ 1 আমি যদি এইটোৰ পৰা এইটো কেঞ্চেল কৰি দিওঁ ইজিকেল কিমান থাকিব 4 থাকিব মাইনাছ 1 থাকিব এতিয়া চোৱা 4ৰ পৰা 1 গ'লে কিমান থাকিব 3 থাকিব আৰু 3টো কি হয় 0 নহয় ইয়াত কি হয় পি এক্স ইজিকেল নট 0 ঠিক আছে তেতিয়াহ'লে আমি দেখিলোঁ যে এক্স ইকুৱেল মাইনাছ 1 বাই ৰুট 3 পি এক্সৰ 0 হয় কিন্তু x equal 2 by root 3 px or 0
নহয় ঠিক আছে একেবাৰে ইজি চোৱা আটোমতে আছে px ইকুৱেল টুৱাইছ এক্স প্লাছ 1 আৰু এক্সৰ ভেলু কিমান দিয়া আছে 1/√3 ইয়াত পুট কৰি দিলে হ'ল p 1/2 ইজ ইকুৱেল টু 2 ইনটু কি হ'ব 1/2 হ'ব প্লাছ 1 হ'ব এইটোৰ লগত যদি এইটো কেনচেল কৰি দিওঁ ইজ ইকুৱেল টু কিমান থাকিব 1 প্লাছ 1 থাকিব ইজ ইকুৱেল টু কিমান 2 থাকিব গতিকে ইয়াতো আমি কি পালোঁ px ইকুৱেল নট 0 গতিকে এতেকে কি আছে x ইজ ইকুৱেল টু 1/2 pxৰ কি হয় 0 নহয় ঠিক আছে নেক্সট কোৱেশ্যনটো চাওঁ কি কৈছে 4 নম্বৰ কোৱেশ্যনটো দি আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা তলৰ প্ৰতিটো বহুপদৰ কি কৰিব লাগে শূন্য নিৰ্ণয় কৰিব লাগে একেবাৰে যি চোৱা কি দি আছে px ইজ ইকুৱেল টু কি আছে x প্লাছ 5 যদি শূন্য নিৰ্ণয় হয় তেতিয়াহ'লে px ইজ ইকুৱেল টু 0 হ'ব অৰ্থাৎ কি হ'ব শূন্য নিৰ্ণয় কৰিব তেতিয়া 0 হ'ব লাগিব তেতিয়াহে শূন্য হ'ব নহয় জানো তেতিয়াহ'লে px ইজ ইকুৱেল টু কিমান হয় এইটো হয় তেতিয়াহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁনে x প্লাছ 5 ইকুৱেল কি হ'ব 0 তেতিয়াহ'লে চোৱা এই এক্সটো এইটো চাইডে থাকিলে এই মাইনাছ প্লাছ 5টো যদি এইটো চাইডে সমীকৰণ এইটো চাইডে আহে তেতিয়াহ'লে কি হ'ব -5 হ'ব এতেকে px ইকুৱেল x প্লাছ 5ৰ শূন্য কিমান হ'ব শূন্য হ'ব কিমান হ'ব -5 ঠিক আছে একেবাৰে দিয়া হয় চোৱা নাম্বাৰ 2টো কি হৈছে চোৱা কি আছে px ইকুৱেল x মাইনাছ কি আছে 5 আছে শূন্য মানে কি এই বহুপদটো যি ভ্যালু বহালে যোনটো মান বহালে এই গোটেই পাৰ্টটো 0 হৈ যাব হেতুকে কি বলে সেই বহুপদটো শূন্য বুলি ক'ব অৰ্থাৎ শূন্য বুলি ক'লে px 0 হ'ব লাগিব তেতিয়াহ'লে এই পাৰ্টটো ইয়াত বহাই দিয়া অৰ্থাৎ কি লিখিব পৰা x - 5 লিখিব পৰা 0 এতিয়া চোৱা এই x টো যদি মই এইটো চাইড ৰাখি দিওঁ কি থাকিব 5 থাকিব অৰ্থাৎ px x - 5ৰ শূন্য হ'ল only 5 ঠিক আছে এইখিনি লিখি লোৱা যদি ভিডিও 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে px ইকুৱেল টুৱাইছ x প্লাছ 5 এতেকে আমি px ইকুৱেল যেহেতু 0 ওলাব লাগে 0 লিখিব পাৰোঁ অৰ্থাৎ কি লিখিব পাৰোঁ টুৱাইছ x প্লাছ 5 ইকুৱেল 0 লিখিব পাৰোঁ এতিয়া চোৱা টুৱাইছ x টো মই যদি এইটো চাইড ৰাখি দিওঁ আৰু এই 5 টোক যদি মই সমীকৰণ এইটো চাইডে পঠাই দিওঁ কি হ'ব -5 হৈ যাব এতিয়া চোৱা এইটো এই x ৰ লগত এই 2 টো কি হৈ আছে পূৰণ হৈ আছে তেতিয়াহ'লে x ৰ লগত যদি পূৰণ হৈ থাকিলে এইটো চাইডে কি হ'ব -5 ৰ লগত কি হ'ব হৰণ হ'ব তুই অৰ্থাৎ x = কিমান হ'ব -5/2 আৰু এই -5/2 এ হ'ব px ইকুৱেল টুৱাইছ x প্লাছ 5 ৰ শূন্য অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ px এতেকে px টুৱাইছ x প্লাছ 5 ৰ শূন্য হ'ব -5/2 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে কি px কিমান আছে 28x - 2 এতেকে px 0 28x - 2 ইকুৱেল 0 হৈ যাব এতেকে 28x এই আগৰ নিচিনা এইটো কি হ'ব +2 হৈ যাব এটা x কি হ'ব 2/3 হৈ যাব এতিয়া এই x 2/3 px ৰ শূন্য ঠিক আছে কোনটো দি আছে px কি আছে 28x এতেকে px কি হ'ব এটো 0 আছে এটা 28x কি হ'ব 0 হৈ যাব এতেকে x কি হ'ব
0/3 হ'ব অৰ্থাৎ কি হ'ব এইটো 0 হৈ যাব x = 0 গতিকে এটা x = 0 px ৰ কি হ'ব 0 হ'ব নেক্সট কোৱেশ্চনটো চাও কি কৈছে সনমৰ কোৱেশ্চনটো দিয়া আছে px = ax আৰু কি আছে a = not 0 therefore px যদি 0 ল'ব তেতিয়া 0 হৈ যাব অৰ্থাৎ ax = কি আমি 0 লিখিব পাৰোঁ এটা x = কি মানে 0 হৈ যাব ঠিক আছে তেতিয়া হলে x = 0 px ৰ 0 আজি লাষ্ট কোৱেশ্চনটো হ'ল চোৱা আজি লাষ্ট কোৱেশ্চনটো হ'ল px = cx + d এতেকে px = আমি 0 লিখিব পাৰোঁ অৰ্থাৎ cx + d = 0 লিখিব পাৰোঁ এতেকে c x = -d লিখিব পাৰোঁ এটা x = কি হ'ব -d/c এতেকে x = -d/c px ৰ কি হয় 0 হয় গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবা